নমস্কাৰ, মই আজি একেবাৰে সাধাৰণভাৱে ৰন্ধা মাছৰ জোলৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হ'ল খুতুৰা শাক বিলাহীৰ সৈতে মাছৰ জোল। অতিপাত গৰমত এনেকুৱা ধৰণৰ ৰেচিপি খাই খুবেই ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণেও উপকাৰী। যদিহে মোৰ ৰেচিপিটো আপোনালোকক ভাল লাগে, লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ৰেচিপিটো বনাবলৈ কি কি সামগ্ৰী লৈছোঁ। শাক লৈছোঁ, বিলাহী 2টা, পিঁয়াজ 1টা, নহৰু কেইফুটামান, জলকীয়া আৰু আলু 2টা। প্ৰথমতে মাছকেইডোখৰত অকণমান হালধি গুড়ি আৰু নিমখ অকণমান দি সানি লৈছোঁ। কেৰাহীত প্ৰয়োজন অনুসৰি তেল দি লৈ মাছকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। আকৌ সেই তেলখিনিতে কাটি থোৱা পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। ৰঙচুৱা হোৱাৰ পিছত নহৰু দি দিছোঁ আৰু অকণমান সেয়াও ভাজি লৈছোঁ। তাতে জলকীয়া 3টা দি অকণমান হালধি গুড়ি আৰু বিলাহীখিনি তাত দি লৈ অকণমান নিমখ দি ভাজি ল'ম। বিলাহীখিনি গলি যোৱালৈকে আমি সেইখিনি ভালদৰে ভাজি ল'ম। বিলাহীখিনি গলি যোৱাৰ পিছত শাকখিনি তাত দি দিম আৰু ভালদৰে লৰাই দিম। খুতুৰা শাকৰ বহুতো ঔষধি গুণো আছে। শাকখিনি ভালদৰে লৰাই দি তাতে আলু কেইডোখৰ আমি তাত দি দিম। আলু আৰু শাকখিনি সিজি যোৱাৰ পিছত তাত আমি অকণমান পানী দিম। পানীখিনি ভালকৈ উতলিব দিম আৰু লগতে আমি মাছকেইডোখৰো তাত দি দিম আৰু এতিয়া আমি ভালকৈ ঢাকন মাৰি ভালকৈ উতলিবলৈ দিম। আমাৰ ৰেচিপিটো তৈয়াৰ হৈ গৈছে। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আগলৈ আকৌ এটা নতুন ৰেচিপি লৈ আহি আছোঁ। আজিলৈ ধন্যবাদ।